বন্ধুসকল, আমি আমাৰ নিজৰ দৃষ্টিভংগীৰে যিটো বস্তু দেখোঁ সব ক্ষেত্ৰত সেইটো বস্তু যে সঁচা হ'ব জৰুৰী নহয়। সেইকাৰণে আমি আনৰ দৃষ্টিভংগীৰেও চাব লাগে, আনৰ ঠাইত ৰাখি ভাবি চাব লাগে। এইখিনিতে হেনৰি ফৰ্ডৰ এটা বৰ ধুনীয়া কথা মনত পৰে। তেওঁ কি কয়, আমি জীৱনত যদি আগুৱাই যাবলৈ হয় তেতিয়াহ'লে আমি নিজৰ দৃষ্টিভংগীৰে দেখাৰ লগতে আনৰ দৃষ্টিভংগীৰেও চাব পাৰিব লাগিব। যিকোনো ক্ষেত্ৰত নিজৰ লগতে আনৰ দৃষ্টিভংগীৰে চোৱাটো আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত হওক, ব্যৱসায়িক ক্ষেত্ৰত হওক, দুইটাতে কাম আহে। এতিয়া চাব দেই, মই অকণমান এক্সপ্লেইন কৰি দিছোঁ। আপুনি যদি কিবা এটা সম্পৰ্ক কাৰোবাৰ লগত গঢ় দিব যায়, সেইটো প্ৰেমৰ সম্পৰ্কও হ'ব পাৰে, বন্ধুত্ব সম্পৰ্কও হ'ব পাৰে। আনৰ দৃষ্টিভংগীয়ে দেখাটো ইয়াত কেনেধৰণে কাম কৰিব, যেতিয়া আপুনি সম্পৰ্কটো গঢ় দিবলৈ যাব তেতিয়া যে আপোনাৰ সম্পৰ্কটো একচেপ্ট কৰিব সেইটো জৰুৰী নহয়, ৰিজেক্টটো কৰিব পাৰে। আৰু যেতিয়া কোনোবাই কিবা এটা ক্ষেত্ৰত আমাক ৰিজেক্ট কৰি দিয়ে তেতিয়া আমি সেইজন ব্যক্তিক গালি দিওঁ, তেওঁৰ ভুলটো বিচাৰি আমি তেওঁক গালি দি থাকোঁ। আমি দিওঁ। তো আমি যদি সেই ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীৰে চাওঁ প্ৰব্লেমটো ক'ত হৈছে, তেতিয়া আপোনাৰ দেখা যাব। তেতিয়া আপুনি গম পাব যে আপোনাৰ মাজত কি নাই বা আপুনি কথাটো কেনেকৈ ক'ব লাগিছিল। ঠিক আছে, বহুত কিছু বস্তু আপোনাৰ চকুৰ আগলৈ আহিব যে আচলতে ৰিজেক্ট কৰা কাৰণটো কি আছিলে। তেতিয়া আপুনি বিচাৰি পাব যে আপোনাৰ মাজত কি কমি আছে বা কি বস্তু ক'ব লাগিছিল, কেনেকৈ ক'ব লাগিছিল, সেইটো আপোনাৰ চকুত পৰিব যে আপোনাক সেইকাৰণে ৰিজেক্ট কৰিছে। আমি আনৰ দৃষ্টিভংগীয়ে চাব লাগিব, আমি নিজলৈ আমি তেওঁ জেগাত থৈ পেলাই চাব লাগিব যে প্ৰব্লেমটো ক'ত হৈছে। ঠিক সেইটো ক্ষেত্ৰত আনে যদি আপোনাক ৰিজেক্ট কৰে সম্পৰ্কত, আপুনি তেওঁক গালি দিয়াৰ পৰিৱৰ্তে আগতে এবাৰ নিজক চাব তেওঁৰ দৃষ্টিভংগীৰে। আপোনাৰ মাজত কি কমি আছে, আপোনাৰ মাজত কি নাই, আপোনাক ৰিজেক্ট কৰে, আৰু সেই বস্তুটো আপুনি গম পাবলৈ হ'লে আনৰ দৃষ্টিভংগী আপুনি চাব লাগিব। আৰু যদি ব্যৱসায়িক ক্ষেত্ৰত চাই, আপুনি কাৰোবাৰ লগত ব্যৱসায় কৰিব বিচাৰিছে, এটা সম্পৰ্ক গঢ় দিব বিচাৰিছে ব্যৱসায়িক ক্ষেত্ৰত, তো সেইটো ক্ষেত্ৰত আপোনাক ব্যৱসায়িক ক্ষেত্ৰত একচেপ্ট কৰিব বা ঠিক আছে হ'ব মই আপোনাৰ লগত ব্যৱসায় কৰিম এইটো ক'ব, সেইটোও জৰুৰী নহয়। সেইটোও নক'ব, আপোনাক ৰিজেক্ট কৰিব, নহ'ব মই আপোনাৰ লগত ব্যৱসায় নকৰোঁ। তেতিয়াও আপুনি তেওঁক গালি দিলে নহ'ব যে ব্যৱসায় কিয় নকৰিবি। আপুনি তেওঁক গালি দিয়াতকৈ আপুনি তেওঁৰ জেগাত থাকি চাওক যে নিজৰ লগত কি নাই। তেতিয়া আপুনি দেখা পাব যে হয়তো মোৰ লগত এডুকেশ্যন নাথাকিব পাৰে, মানে মই যিটো ফাইনেন্সিয়েল এডুকেশ্যনৰ কথা কৈছোঁ সেইটো যদি আপোনাৰ লগত নাই, কোনেও ব্যৱসায় নকৰিব আপোনাৰ লগত। ঠিক আছে, যদি আপোনাৰ একাউণ্টত আপোনাৰ লগত লোন থাকে, কিবা জোখতকৈ বেছি আৰু যদি লোন থাকে, EMI বিলাক চলি থাকে, আপুনি যদি ৰেছপনচিবল নহয়, যদি আপোনাৰ এইটো জাবানটো যদি পাৰফেক্ট নহয়, তেতিয়াহ'লে আপোনাৰ লগত আন মানুহে কেতিয়াও বিজনেছ নকৰে, ব্যৱসায় নকৰে। ব্যৱসায়ত টকা পইচা কিমান জৰুৰী সেইটোতো বেলেগ কথা, কিন্তু তাৰ আগত জাবানটো মেইন। যাক জাবান দিছে সেইটো আপুনি পাক্কা কৰিব পাৰিব লাগিব, তাৰ আগত ব্যৱসায় কেতিয়াও নহয়। মই ব্যৱসায় নিজে নকৰোঁ বাৰু, চেষ্টা কৰি আছোঁ এটা ব্যৱসায় থিয় কৰিবলৈ, কিন্তু মানে মই বহুত বিজনেছমেনক দেখিছোঁ, বহুতৰ পডকাষ্ট চাইছোঁ, বহুতৰ বিষয়ে পঢ়িছোঁ, তেতিয়া মানে গম পোৱা যায় আচলতে জাবান ইজ দ্য মেইন, পইচাটো তাৰ পিছত আহিব। তো তেনেকুৱা ক্ষেত্ৰতো আনৰ দৃষ্টিভংগীৰে চোৱাটো বহুত জৰুৰী, আমাৰ জীৱনত কাম আহিব সেইটোৱে। আৰু যেতিয়া আপুনি আনৰ দৃষ্টিভংগীৰে চাবলৈ জানিব যিকোনো এটা কথা, যিকোনো এটা বস্তুৰ বিষয়ে, তেতিয়া চব বস্তু আপুনি আনক প্ৰকাশ কৰাটো জৰুৰী নহ'ব। কাৰণ আপুনি আগতে গম পাব যে এইজন ব্যক্তিয়ে মোক এই বস্তুটোৰ কাৰণে ৰিজেক্ট কৰিব, তেতিয়া হয়তো আপুনি সেইজন ব্যক্তিৰ ওচৰলৈ যাব লগা নহ'বও পাৰে। তো আপুনি এইটো বস্তু অকণমান প্ৰেক্টিচ কৰিব লাগিব, শিকিব লাগিব যে আনৰ জেগাত আপোনাক থৈ পিনে আপুনি ভাবিব লাগিব এইটো বিষয়। বাকীটো এবাৰ প্ৰেক্টিচ কৰি চাবচোন, জীৱনত কিজানি ভালেই হয়।